তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ অকণ ব্যস্ত আছিলোঁ তো আজিৰ পৰা প্ৰায় কণ্টিনিউৱাছ ভিডিঅ' আপোনালোকৰ লগত আহিব তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ ওপৰতে তো শেহতীয়াকৈ জুবিন গাৰ্গৰ এখন প্ৰগ্ৰেমত জুবিন গাৰ্গৰ খং উঠিলে তো সকলোৱে কৈছিলে যে গায়িকাজনীৰ ওপৰত খং উঠিছিলে বাট আপোনালোকে গায়িকাজনী কি ক'লে চাওকচোন এনেকুৱা আমাৰ অনুষ্ঠান যেটো 3 তাৰিখে আছিল জুনৰ খুব গৰম আছিল সেইদিনাখন আমাৰ অনুষ্ঠান দিয়া কথা আছিল 11টা বজাত কিন্তু তেওঁলোকৰ কমিটিয়ে দিয়া অকমান অনুষ্ঠান আমাৰ দেৰি হ'ল তেওঁলোকৰ বেলেগ প্ৰগ্ৰামছ আছিল হেতু কাৰণে আমাক দিলে 12:30 বজাত আমাক ষ্টেজ দিছে তাৰপিছত সাউণ্ড চেক কৰোতে 45 মিনিট মান লাগিছে এটা 1:30 মান বজাত আমাক আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল অনুষ্ঠান আৰম্ভ হ'ল মই গাবলৈ গৈছিলো দিন জ্বলে ৰাতি জ্বলে গাবলৈ লওঁতে ফাৰ্ষ্টতে গাওঁতে মানে মাইক্ৰোফোনটো মিউট হৈ আছিল নেকি মই নাজানো মোৰ সাউণ্ডটো ওলোৱা নাই মই গাওঁতে মই গাই আছিলো কিন্তু তাৰপিছত দাদাই মোক তেওঁৰ মাইক্ৰোফোনটো দি দিলে তাই মাইক্ৰোফোনটো দিয়াতে মোৰ মাতটো ওলাল তাৰপিছত দাদাৰ আসলতে খং উঠিলে কিয় এনেকুৱা হৈছে বুলি কৈ পেলাই মাইক্ৰোফোনটো দলিয়াই দিলে আৰু গৰম অত্যন্ত আছিল দেৰি হৈছে দিয়া